নমস্কাৰ মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাম কেনেদৰে ধনিয়াৰ পাত আৰু নৰসিংহৰ পাত প্ৰায় 15 পৰা 20 দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰি ইয়াত মই দুটা পদ্ধতি আপোনালোকক দেখুৱাম আপোনালোকে যিটো পদ্ধতিয়ে বেছি ভাল পায় বা যিটো পদ্ধতিয়ে বেছি সুবিধা হয় সেইটো পদ্ধতিতে আপোনালোকে এনেদৰে ধনিয়াৰ পাত আৰু নৰসিংহৰ পাত ষ্ট'ৰ কৰি ৰাখিব পাৰে চাওঁচোন আহক ভিডিঅ'টো এয়া মই ধনিয়া লৈ লৈছোঁ ধনিয়াখিনি প্ৰথমতে ঠাৰিখিনি এনেদৰে মই কাটি লৈছোঁ ধনিয়াখিনি মই ধুই লোৱা নাই যেতিয়া ব্যৱহাৰ কৰিবলৈ উলিয়াম ফ্ৰিজৰ পৰা তেতিয়া মই ধুই ল'ম আপোনালোকে যদি ধনিয়াখিনি ধুই পেলাই ফ্ৰিজত থ'ব বিচাৰিছে তেতিয়াহ'লে ধনিয়াখিনি ধোৱাৰ পিছত ভালদৰে শুকুৱাই ল'ব যদি ভালদৰে শুকুৱাই নলয় যদি ধনিয়াখিনিত পানী থাকে তেতিয়াহ'লে সোনকালে প্ৰায় 2 দিন বা 3 দিনৰ ভিতৰতে ধনিয়াখিনি বেয়া হৈ যাব সেয়ে ধনিয়াখিনি শুকাই লৈ তাৰ পিছত ষ্ট'ৰ কৰিব এতিয়া মই এটা বক্স লৈ লৈছোঁ আপোনালোকে যিকোনো কণ্টেইনাৰ ল'ব পাৰে এখন কিচেন টাৱেল লৈছোঁ কিচেন টাৱেলখন এনেদৰে দুচাপ কৰি লৈছোঁ আৰু বক্সটোৰ তলত এনেদৰে পাৰি দিছোঁ এতিয়া ধনিয়াখিনি ইয়াৰ ওপৰত এনেদৰে থৈ দিছোঁ আৰু আন এখন কিচেন টাৱেল লৈ আগৰ দৰেই দুজাপ কৰি ইয়াৰ ওপৰত এনেকৈ থৈ দিছোঁ এতিয়া বক্সটো বন্ধ কৰি ফ্ৰিজত প্ৰায় 15 পৰা 20 দিনলৈকে এনেদৰেই ধনিয়াখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিবলৈ বিচাৰে তেতিয়া উলিয়াই লৈ ব্যৱহাৰ কৰিব পাৰে এতিয়া হওকচোন দ্বিতীয়টো পদ্ধতি চাওঁ এয়া মই নৰসিংহৰ পাত লৈ লৈছোঁ নৰসিংহৰ পাতখিনি মই ঠাৰিৰ পৰা এৰুৱাই ল'ম ঠাৰিৰে সৈতে যদি থোৱা যায় তেতিয়াহ'লে সোনকালে বেয়া হয় সেয়েহে ঠাৰিৰ পৰা গোটেইখিনি পাত এৰুৱাই লৈছোঁ এতিয়া এটা বক্স লৈছোঁ বক্সটোত এখন কটন কাপোৰ এনেদৰে পাৰি দিছোঁ আপোনালোকে যিকোনো কটন কাপোৰ ল'ব পাৰে এতিয়া নৰসিংহৰ পাতখিনি এনেদৰে গোটেই বক্সটোতে মেলি পেলাই এনেদৰে থৈ দিছোঁ বাকি যিখিনি কাপোৰ বাকি আছিলে সেইখিনি দি ঢাকি থৈছোঁ আৰু বক্সটো এনেদৰে বন্ধ কৰি 15 পৰা 20 দিনলৈকে মই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিম এনেদৰে থলে নৰসিংহৰ পাতখিনি সতেজ হৈ থাকিব আৰু আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব খোজে তেতিয়া ফ্ৰিজৰ পৰা উলিয়াই ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ